Hello guys, welcome back to my YouTube channel. So, পুনৰ এটা মানে এইটো সিনিয়ৰ তিনিটা ব্লগ তিনিটা এপিসোড আপোনালোকে পাব। এইটো লাষ্ট এপিসোড হয়। আমি আছো এতিয়া চুকাফা সমন্বয় ক্ষেত্ৰত গাইজ চাওক। আমি চুকাফা সমন্বয় ক্ষেত্ৰত বহুত এটা সপোন আছিলে চুকাফা সমন্বয় ক্ষেত্ৰত সোমোৱা। এইফালে চুকাফা সমন্বয় ক্ষেত্ৰত আজি সোমাই গ'লোঁ। এইফালে আমাৰ ষ্টুডেণ্ট আৰু আছেসকল গৈ আছে। আমি এইফালে লগত মই এইফালে গৈ আছোঁ। তো আপোনালোকক আজি ভালকৈ চুকাফা সমন্বয় ক্ষেত্ৰখন দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ মানে যি কৰিব লাগে সকলো কৰিব। চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰ ভাগলৈ সোমাই গৈছোঁ। চাওক না কিমান ধুনীয়া ধুনীয়া এইবিলাক মানে এটা ড্ৰিম আছিলে এইবিলাকত সোমোৱা। এতিয়া আমি চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰতে আছোঁ। চাওক এৰিয়াটো বহুত ডাঙৰ হয়। চাওক না ব'টিং আছে এইফালে বিল্ডিং আৰু চিনিয়াৰিবিলাক মানে ইয়াত ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে ন। গছ চছবিলাক চব ইমান ধুনীয়া মোৰ মজা লাগিছে। ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোকক দেখাই যাম ব'লক চাই থাকক ভিডিঅ'টো। তো এয়া সেই তাতে আপোনালোকে দেখিছে চুকাফাৰ মেইন মূৰ্তি তাতে আছে। আমি ওচৰৰ পৰা চালোঁ কিন্তু মোৰ তাত মানে ভিডিঅ' চিডিঅ' এলাও নকৰে। সেইকাৰণে দূৰৰ পৰাই আপোনালোকক দেখালোঁ। ভিডিঅ' কৰিব নোৱাৰিলোঁ। আপোনালোকে চব বেয়া নাপাব। তো এতিয়া আমি মিউজিয়ামটোলৈ সোমাব লৈছোঁ। এয়া মেইন চুকাফাৰ মূৰ্তি। এয়া লকডাউনৰ আগে মই বহুত দিনীয়া বুলি ভাবিছিলোঁ কিন্তু নহয়, লকডাউনৰ আগে বোলে অপেনিং কৰিছে হিমন্ত চৰকাৰৰ দিনতে। চুকাফা সমন্বয় ক্ষেত্ৰ কিন্তু ভিতৰলৈ সোমালোঁ কিন্তু ভিতৰত কেমেৰা এলাও নকৰে, মোবাইল এলাও নকৰে। মোবাইল চুইচ অফ কৰিব দিয়ে, কেমেৰা অফ কৰিব দিয়ে, থৈ যাব দিয়ে। কাৰণে একো ফটো চটো মাৰিব নোৱাৰিলোঁ, আপোনাক ভিডিঅ' কৰিবও নোৱাৰিলোঁ, দেখাব নোৱাৰিলোঁ। আপোনালোকে বেয়া নাপাব। বহুত ধুনীয়া, আপোনালোকে আহক চাবলৈ। মানে চুকাফা একদম মানে 1200 চনৰ পৰা এতিয়ালৈকে মানে নহয়, যেতিয়ালৈকে চুকাফা অসমত আছিলে তেতিয়ালৈকে কিমান কি আছিলে, নিয়ম কি আছিলে, চব সকলো ধুনীয়াকৈ দেখুওৱা আছে। আপোনালোকে আহক চাওক। ব'টিং হৈ আছে ইয়াত চবে ব'টিং হৈছে। এই দুটা আমাৰ নিকেতনৰ আমাৰ লগত আছে। আমি উঠিম আৰু এতিয়া লাহেকৈ আমি ইয়াত গ্ৰুপ ফটো চটো মাৰি লওঁ। তাৰপিছত আমাৰ লগৰকেইটা টিকেট কাটি দিলে, আমি উঠিম। লৈছে সিহঁতি বেক হোৱাৰ পিছত আমি গৈ আছোঁ ব'টিং কৰিবলৈ। চব আমাৰ মজা লাগিব এক্সপিৰিয়েঞ্চ। চুকাফা সমন্বয় ক্ষেত্ৰত যোৰহাটৰ এক্সপিৰিয়েঞ্চ ব'টিঙৰ মজা লাগিব। আমাৰ তাতো আছে মেৰিবল পাৰ্কত, কিন্তু আমি মেৰিবল পাৰ্কত মই এতিয়ালৈকে কৰা দেখুওৱা নাই বাৰু, কিন্তু দেখুৱাম আপোনালোকক নিশ্চয়। আজি ইয়াতে চাব। এইটো আমি ব'টিঙত আহি গ'লোঁ। এই ইয়াৰ লগত আহিছোঁ, সিহঁতি ইয়াত আছে। আমি ব'টিং কৰি আছোঁ। মজা লাগিছে দেই ইয়াৰ যোৰহাটত আহি ব'টিং। এই কেনেকুৱা লাগিছে? এই আল্টিমেট। এই পাৰত মানুহ এই মজা লাগিছে। এই হেঁতৰ ওচৰত যাম গৈ স্পিন সিহঁতি পাৰত আছে, সিহঁতি এনজয়মেণ্টটো নাই পোৱা। আমি পূৰা এনজয় কৰি আছোঁ। আমি এতিয়া পিছলে নি আছোঁ। আল্টিমেট পিছলে বেক আল্টিমেট। এই মানে এক্সপিৰিয়েঞ্চ মজা মানে চুকাফা সমন্বয় ক্ষেত্ৰত ব'টিং সেই মজা এক্সপিৰিয়েঞ্চ। মজা সেই নাও দেখিলোঁ আমি, নাও পাই এতিয়া জাষ্ট নামি আহিছোঁ। মজা এক্সপিৰিয়েঞ্চ মজা। চাই থাকক ভিডিঅ'ৰ আগলৈকে। এইটো ভিডিঅ' বেছি দীঘল নহয় কিন্তু আপোনালোকক মানে ভিতৰখন দেখাব নোৱাৰিলোঁ। আমি চুকাফা সমন্বয় ওলাব লৈছোঁ আৰু গ্ৰুপ ফটো ইয়াতে চব তুলিলোঁ আমাৰ নিকেতনৰ পৰা অহা সকলো। তাৰপিছত এতিয়া ভিডিঅ'টো আজি ইমানখিনিতে সামৰিছোঁ। কেনে পালে জনাব। তো টিল এণ্ড টাটা বাই বাই। নেক্সট ভিডিঅ'লৈ ৱেইট কৰি থাকক। ইয়াৰ এপিছ'ড ইয়াৰ দেখে।